Hello guys, welcome back to the next episode of Full From. আকৌ এবাৰ লৈ আনিছোঁ মই এনেকুৱা আৰু কেইটামান ৱৰ্ড যিটোৱে আকৌ এবাৰ আপোনালোকক মাথা কামাবলৈ বাধ্য কৰিম আৰু লগতে ক'ব চালা এইটো ৱৰ্ডৰ ফুল মিনিং নাজানোনে, এইটোচোন আমি সদায় ইউজ কৰোঁ বাট ইয়াৰ ফুল মিনিংটো নাজানোনে। আগৰ দৰে এইবাৰো দিয়া হ'ব 10 ছেকেণ্ড। এই সময়ৰ ভিতৰত আপোনালোকে ইয়াৰ এনচাৰটো ট্ৰাই কৰিব লাগিব আৰু শেষত আপোনালোকৰ বুলি এটা কুৱেশ্যন যিটো শুদ্ধ এনচাৰ দি নেক্সট ভিডিঅ'তে নিজৰ নাম এণ্ড ফটোটো দেখা পাব পাৰিব। ফটোটো দিবলৈ ডেছক্ৰিপশ্যনত থকা ইমেইল আইডিটোত চেণ্ড কৰিব পাৰে। চ' এনেকুৱা মাথা আৰু কামাবলৈ আৰু ইয়াৰ পৰা কিছু নলেজ বুটলিবলৈ ব'লক নহ'লে শ্ৰী গণেশ বুলি কয় ভিডিঅ'টো আৰম্ভ কৰা যাওক। তেনেহ'লে এই ভিডিঅ'টোৰ একদম ফাৰ্ষ্ট ৱৰ্ড যিটো হ'ল ভাৰতৰ ইনভেণ্টেড গেম বুলি কোৱা যায় অৰ্থাৎ চেছ। চ' চেছৰ ফুল মিনিংটো ক'ব লাগে। পাৰিলেনে? চেছৰ ফুল মিনিংটো হ'ল চেৰিয়ট, হৰ্চ, এলিফেণ্ট এণ্ড চলজাৰ্ছ। কেনে পালে ৱৰ্ড? নিশ্চয় ভাল পাইছে চাগে। যদি ভাল পাইছে তেনেহ'লে নেক্সট ৱৰ্ডটো হ'ল আমি ইউজ কৰা কম্পিউটাৰটোৰ ফুল মিনিং ক'ব লাগে। কম্পিউটাৰটোৰ ফুল মিনিংটো হ'ল commonly operated machine particularly used for technology, education and research. কেনে মজা লাগিলনে জানি? যদি মজা পালে নেক্সটটো হ'ল ল'ৰাসকলে ছোৱালী পতাবলৈ যিটো বস্তু মাক দেউতাকৰ পৰা কান্দি কান্দি লয় অৰ্থাৎ DSLR। DSLR ফুল মিনিংটো ক'ব লাগে। DSLR-ৰ ফুল মিনিংটো হ'ল ডিজিটেল ছিংগল লেন্স ৰিফ্লেক্স। নেক্সট ৱৰ্ডটো হ'ল LCD। LCD-ৰ ফুল মিনিংটো হ'ল লিকুইড ক্ৰিষ্টেল ডিছপ্লে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটোত থকা ছাবস্ক্ৰাইবাৰ নামৰ মন্দিৰটোত সেৱা অলপ ল'ব আৰু লগতে টিলিঙাটো বজাই দিব। আপোনালোকে হয়তো নিশ্চয় কৰিব। যদি হৈছে তেনেহ'লে নেক্সট ইণ্টাৰেষ্টিং ৱৰ্ডটো হ'ল যাক আমি চাৰ্চ মেচিন বা ইণ্টাৰনেটৰ ভগৱান বুলি কওঁ। এইটো হ'ল গুগল। গুগলৰ ফুল মিনিং গুগলৰ ফুল মিনিংটো হ'ল গ্লোবেল অৰ্গেনাইজেশ্যন অফ অৰিয়েণ্টেড গ্ৰুপ লেংগুৱেজ অফ আৰ্ট। যদি ভাল পাইছে জানি তেনেহ'লে নেক্সট ৱৰ্ডটো হ'ল ATM। ATM-ৰ
ফুল মিনিংটো হ'ল অট'মেটেড টেইলাৰ মেচিন। আজিলৈ ইমানতে এৰিলোঁ। যোৱা এপিছডটোত সোধা কুৱেশ্যনটো আছিল স্মাইলৰ ফুল মিনিংটো কি ক'ব, কিন্তু অতিকৈ দুখিত ইয়াৰ উত্তৰ কোনো দিব পৰা নাই। চ' স্মাইলৰ ফুল মিনিংটো হয় চুইট মেমৰিজ লিভছ এক্সপ্ৰেছন। তথাপিও যিকেইজনে ট্ৰাই কৰিছিল আৰু কমেণ্ট কৰিছিল সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টিৰ আপোনালৈ থকা কুৱেশ্যনটো হ'ল why? So whyৰ ফুল মিনিংটো মোক ক'ব লাগে। আৰু এই ৱৰ্ডটো কয়ে এই ভিডিঅ'টিৰ পৰা সকলোৰে মংগল কামনা কৰি মই বিদায় পাইছোঁ।